মহাবিদ্যালয়ৰ প্ৰাংগণত এতিয়া আপোনালোকৰ সন্মুখত আচলতে প্ৰথমবাৰৰ কাৰণে চিনাকি কৰাই দিবলৈ ওলাইছোঁ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী মহাবিদ্যালয়। আপোনালোকৰ বহুতেই বুলি ক'লেও ভুল হ'ব, অধিক সংখ্যকেই নাজানে এই মহাবিদ্যালয়খনৰ বিষয়ে। এই মহাবিদ্যালয়খন মহাবিদ্যালয়খন স্থাপিত হৈছিল 2016 চনত আৰু 2016 চনৰ পৰা এতিয়া 2021 চন চলি আছে। অতি কম সময়ৰ ভিতৰতে এই মহাবিদ্যালয়খনে খুব ক্ষীপ্ৰ গতিৰে আগবাঢ়ি কিছু সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই মহাবিদ্যালয়খনত যোৱা 15 মাৰ্চলৈকে মহাবিদ্যালয়ৰ সপ্তাহ আৰু 19 আৰু 20 তাৰিখে নৱাগত আদৰণি সভা শেষ হৈছে। আজি মই আপোনালোকৰ সন্মুখত সেই দিনকেইটাৰ কিছু অংশ দেখুৱাবলৈ যত্ন কৰিম। এইখিনিতে এটা কথা কৈ থওঁ, COVID-19 লকডাউনৰ সময়ত মই মোৰ চেনেলটো খুলিছিলোঁ আৰু তাত যিহেতুকে তেতিয়া অনলাইন যোগে আমি ইণ্টাৰনেট যোগে শিক্ষা গ্ৰহণ কৰিছিলোঁ বা আনকো শিক্ষাদান কৰিবলৈ যত্ন কৰি আছিলোঁ। সেইখিনি সময়ত তেনেধৰণে তাত মই কিছু বিষয় আপলোড কৰিছিলোঁ। আপোনালোকৰ বহুতে চাইছিল, মোৰ ছাত্ৰ ছাত্ৰীসকলেও চাইছিল। তাৰ পাছৰ পৰা বহু দীঘলীয়া বিৰতিৰ অন্তত প্ৰায় বহু মাহ আৰু প্ৰায় এবছৰৰ পিছত মই হয়তো এটা ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে চাওঁ আহকচোন তাৰ পিছৰ পৰ্যায়খিনি কি হয়।
Vợ, cái máy này. Hola, ¿cómo estás?
আমার কলেজ স্টাফ बहुत ভাল লাগিছে 100 মিটাৰ 200 মিটাৰ ৰানিং হৈ গৈছে 100 মিটাৰ ফাৰ্ষ্ট দৈৱকী পাটৰ চুমি পাটৰ আৰু 200 মিটাৰ ফাৰ্ষ্ট জছিলা সেকেন্ড দৈৱকী থাৰ্ড চুমি এতিয়া অনুষ্ঠিত হ'ব জেভলিন কম্পিটিশন কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে মেম কিমান খেলিছা নাই খেলিলো 100 মিটাৰত পাৰ্টিচিপেট কৰিলো ফাৰ্ষ্ট আহিলো ইফালে আহিব Josila answer. Come here. Sir, I have a topic. পৃথিৱীত আমি সকলোৱে বাস কৰোঁ পৃথিৱীত বিভিন্ন ধৰণৰ জীৱ জন্তু বাস কৰে পৃথিৱী হৈছে আমাৰ ভাৰতৰ ৰাজ্যসমূহক বিভিন্ন কালাৰ আৰু বিভিন্ন চিম্বলেৰে ৰিপ্ৰেজেণ্ট কৰা হয় যেনে আমাৰ ষ্টেট ৰিপ্ৰেজেণ্ট কৰা পিংক চিটি বুলি কোনখনক কোৱা যায় ঠিক আছে জয়পুৰ ৰাজস্থান জিন্দাবাদ জিলা মন বেয়া নকৰিবা ধুনীয়াকে কি কম নকওঁ আৰু ডাক চাৰ্জ কৰিছে ন 2 পইণ্ট পাব দুটাক চুইছে
শুনিছে মই দাগ কাজ কৰা নাই শুনিছে 3 পইণ্ট ৰব লাষ্ট 2 পইণ্ট লাগে টিকি যাব এইটো দিন ভৰিটো ডুব পাইছা তাৰপিছত একো নাপালা 200 মিটাৰ দৌৰত ফাৰ্ষ্ট পাইছে ভাল লাগিছে Three, two, one.